নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পাৰ্থ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আকৌ বহুত দিনৰ মূৰত আহিলোঁ ইউটিউব নামৰ জগতখনলৈ। ভাবিলোঁ আজি আপোনালোকলৈ মোৰ ভিডিঅ' এটা আগবঢ়াওঁ। এতিয়া আমি গৈ আছোঁ সৰুপানী। আজি মানে আমাৰ বাকী ভিডিঅ'বিলাকতো আপোনালোকে চাইছে, আমি শালমৰাৰ পৰা ছয়শিল টানি আছিলোঁ। এতিয়া ইয়াত ছয়শিলৰ কাম আজি বন্ধ, মানে আপোনাৰ ফকলেনৰ কিছুমান প্ৰব্লেমৰ কাৰণে হোৱা নাই ভালকৈ। কালিও দুটিপ মাৰিলোঁ। এতিয়া গৈ আছোঁ সৰুপানীৰ পৰা চেণ্ট গেভেলে কি হয় নাজানো, পঠিয়াইছে ওপৰৰ পৰা অৰ্ডাৰ আহিছে, গৈছোঁ। ব'লক তেনেহ'লে এতিয়া তালৈ গৈ লওঁ। আজি আৰু আমাৰ লগত আছে ঠেঙাল। আগতে আমাৰ তাৰ আগত পাইছে চাগে, এইটো ঠেঙাল আগতে আমাৰ তাৰ আগত পাইছে চাগে। ইয়াক আকৌ বোলো ইয়াকে মাতিলোঁ, ইও ঘৰত এনেই আছিলে আৰু গাড়ী চাড়ী ভালকৈ শিকা হোৱা নাই বোলে। চাই দিয়া বোলে ঠেঙাল ভাও পুৰা পেকেট খুৱাই মুখখন ফুলাই থৈছে। ৰাস্তাটো বনাই দিলে, গৈ ধুনীয়া লাগিছে আজি। জয় আই অসম এনেকৈ ফ্লেগডাল লগাই দিয়া হৈছে। আৰু সজাম গাড়ীখন, কেনেকুৱা লাগিছে ক'ব দেই গাইছ। ধুনীয়াকৈ সজাম গাড়ীখন। গাইছ এয়া চাওক, ইমান ধূলি ৰাস্তাত। মানে এতিয়া গাইছ আমি পালোহি গৰঙা তিনিআলি, মানে গৰঙা তিনিআলি পাৰ হৈ আহিছোঁ। আজি ভিডিঅ'টো মানে আধা বাটৰ পৰাই ষ্টাৰ্ট কৰিলোঁ, আনকালে ৰুমৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ। মানে আজি ভিডিঅ' দিয়াৰ কথা নাছিলে, তাৰপৰা ঘপককৈ ভাবিলোঁ ভিডিঅ' এটা দিওঁ। সৰুপানী যোৱা ভিডিঅ' আপোনালোকৰ আগবঢ়োৱা নাই বোলো, আজি আগবঢ়াই দিওঁ। এতিয়া চাওক কিমান ধূলি উৰিছে নহয় ৰাস্তা। তেওঁলোকৰ নামবোৰ আহি আছে, ময়ো পূৰা উৰুৱাই থৈ আহিছোঁ বাৰু। এতিয়া যোৱা পূৰা হৈছে, বোকা হৈ গৈছে গোটেই। ব'লক তেনেহ'লে একেচতে লগ পাম আমি সৰুপানীত। কি মাল লোড হয়, কি কথা সকলো তাতে দেখাম। ব'লক চাই থাকিব ভিডিঅ'টো শেষলৈকে। সেই গাইছ এতিয়া আমি আহি পাই গ'লোহি আমাৰ সৰুপানী কেঁচা, মানে য'ত লোড হয়। এয়া লোডিং পইণ্ট আহি পাই গ'লো। আমাৰ দুটা গাড়ী আহিছে, MP দুটা নতুন গাড়ী। এইটো এটা, এইটো মোৰ বসন্তীজনী। এইফালে চিংকাই বসন্তী, এজন চিঙে হয়। ঠেঙাল ভাই এইটো ইয়াতে লোড হ'ব আমাৰ গাড়ী। মালটো তেতেলত পৰিব বুলি কৈছে। গোটেই ধূলি, পূৰা ধূলি। গাড়ী একদম গ্লাছ খুলিব নোৱাৰি, পূৰা একদম ধূলি হৈ আছে গোটেই। ক'ত ইয়াতে লোড হ'ব আমাৰ গাড়ী। কি বস্তু কি এইটো কি হে, ये क्या है? सर्दी की बनियान है। হেল্ল' গাইছ, আমাৰ এতিয়া গাড়ী মানে লোডিং হৈ গ'ল। ইখন হ'লনে নাই নাজানো, মোৰ এডোখৰতে হৈছে, বাকীখন তালৈ গ'লগৈ চাগে। এতিয়া এইফালে পূৰা লোডিং লাগি আছে মোৰ গাড়ীত। অলপ তেনেহ'লে লোডটো কৰি লওঁ। চাওকচোন কেনেকৈ লোড কৰিছে JCB। আৰু ঠেঙাল ওপৰত উঠি আছে, মাল মিলাই আছে। এয়া এপাক ঘূৰিয়ে দিওঁ আৰু ৰ'বা। চেণ্ট গেভেল এনেকৈ আমাৰ লোডিং হৈ আছে। লোডিং হোৱাৰ পিছত মালটো মিলাই দিব। মিলাই দিয়াৰ পিছত আমি গৈ থাকিম। এতিয়া প্ৰথমতে আমি দেৰগাঁও বুলি আহিছিলোঁ, কিন্তু দেৰগাঁও নহয় বোলে, এতিয়া তোমাৰ তেতেলীতলহে হ'ব। এনেকৈ লোড চুড কৰি লওঁ। লোডটো কৰাৰ পিছত তোমাৰ টিপি দিব, তাৰপৰা আমি ইয়াৰ পৰা ওলাই যাম। হে গাইছ এতিয়া আমাৰ লোডিং কৰি হৈ গ'ল। এবাৰ আমি এতিয়া টিপি পালোঁ। এইকেইটা এখন দিব লাগিব, চিয়াৰ পেকেটত এণ্ট্ৰি কৰিব লাগিব। এই আগত আছে। এতিয়া লোডিং কৰি মেলি আহি গ'লোঁ ওলাই। এতিয়া ভাবিছোঁ ভাতটো আগত খাই লওঁ নে নেখাওঁৱেই নে। ঠেঙা লৈ নে কেনেকুৱা লাগিছে বালি টানি টানি ইয়ালৈ আহি? হে ভালেই লাগিছে।
এয়া অকণমান ৰাস্তাটো চাওকচোন আমি কেনেকৈনো সোমাই আহোঁ এইফালে সোমাই অহা ৰাস্তাটো গোটেইটো উখল মাখল গাড়ী জঁপিয়াই দিয়ে এয়া এতিয়া নাহিলা মোৰ কামত আহিব দি দিবা এই মানে আমাৰ ইখন গাড়ী ড্ৰাইভাৰজনে মানে ইমান এটা বৰ চিনি নাপায় মানে সেইকাৰণে পকৰে লৈ আহিবলগীয়া হৈছে আহোঁতেও পকৰে লৈ আহিছোঁ আজি 2 টিপ মাৰিব কৈছে মালো তেতেলী জলত খালী হ'ব বুলি কৈছে এই টিপ মাৰি পেলাই আৰু টিপ মাৰিব লাগিব চাগে চাই লওঁ কি হয় সময় হয় কিনে নহয়গৈ তাৰপৰা খানা পিনা খাবলৈও আছে তাৰপৰা গম পাম আৰু কি হয় সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু বহুতে মোৰ ভিডিঅ'বিলাকত মানে ইউটিউবত মানে বহুত কম ছাপোৰ্ট পাই আছোঁ ইনষ্টাত ধুনীয়া ছাপোৰ্ট আহি আছে যেনেকৈ আপোনালোকে ইনষ্টাত মোক ছাপোৰ্ট কৰিছে তেনেকৈ ইউটিউবতো ছাপোৰ্ট কৰক যাতে মই সোনকালে আগবাঢ়ি যাব পাৰোঁ সকলোৱে মোক অলপ আগবাঢ়ি যোৱাত সহায় কৰক আৰু লগতে যিসকলে মই এতিয়ালৈকে ইনষ্টাটো পোৱা নাই ইনষ্টাটো ফ'ল' কৰি দিয়ক এতিয়া ইনষ্টাত 8K হৈ গৈছে সোনকালে 10K কৰাই দিয়ক আৰু তোমাৰ ইউটিউবত 2K হৈছে আৰু জল্দি মানে পূৰা বঢ়াই দিয়ক আৰু ছাবস্ক্ৰাইববিলাক সকলোৱে মৰম দিয়ক ভিডিঅ'বিলাক চাওক ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম সকলোৱে মৰম দিব সকলোৱে ভাইটি বুলি ভাবিব নিজৰ বুলি যিমান পাৰে সিমান মৰম দিয়ক ভিডিঅ'বিলাকত আমাৰ আৰু ল'ৰা জিন্দাগীটো এনেকুৱাই ভয়াৱহ জীৱন আজি ইয়াত কাইলৈ ইয়াত ৰাতি খানা ৰাতিপুৱা খাব লাগে ৰাতিপুৱা খানা ৰাতি খাব লাগে আমাৰ আৰু তেনেকুৱাই জীৱনত পঢ়া শুনা নকৰিলোঁ পঢ়া শুনা কৰিও একো কৰিব নোৱাৰিলোঁ বিশেষকৈ সেইকাৰণে গাড়ী লাইনটো চইচ কৰি ল'লোঁ এতিয়া গাড়ীখন চলাই আৰু যেন তেনে চলি আছোঁ আৰু ঘৰখনো চলাই আছোঁ মা দেউতাকো খুৱাই আছোঁ আৰু এইবিলাক বাদ দিয়ক ইমান জীৱনৰ দুখৰ কথাবোৰ নুলিয়াওঁগৈ আৰু ওলাই গৈ থাকিব নে কি কোৱা ঠেঙাল হেল্ল' গাইছ বৰ্তমান আজি দেওবাৰ আজি আছোঁ মই ঘৰত মানে হলি আগদিনাখনি আহিলোঁ যোৱাকালি মানে হলি বুলি ছুটি আছিলে আহিলোঁ এতিয়া আমি ঘৰত আছোঁ এয়া ঘৰতে চাওকচোন ঘৰতনো কিনো কৰি থাকোঁ আজি দেওবাৰ দিনটো এইফালে আমাৰ চিকু শুই আছে হয় চিকু এই চিকু শুই আছে এইফালে আমাৰ মায়ে চাউল ধুই আছে মইনো কি কয় আমাৰ এনেই এফালে আমাৰ যে ঠেঙাল আছে ঠেঙালে আমাৰ এইফালে আমলৈ বনাই আছে আমলৈ এটা ঘৰতে ভাঙিলোঁ এইফালে কৈ দিয়া আকৌ এয়া দেই কেনেকুৱা হ'ব আমলৈটো তাকে কি হয় বনি আছে কৈ চালেহে গম পোৱা যাব ডিমৰ লগত বনি আছে ডিম নাই দিয়া নি ডিম দি দিয়া কুকুৰটো আজি মন চন মাৰি শুই আছে কি হ'ল নাজানো এইফালে আমাৰ বাৰীখন গোটেই অৱস্থা বেয়া ঘৰৰ গোটেইখন এখন খেলি মেলি হৈ আছে চবফালে বাৰু সেইবিলাক যি কি নহওক ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকিব সকলোৱে মৰম দিব ছাপোৰ্ট কৰিব ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু আশীৰ্বাদ কৰিব যাতে সোনকালে আগবাঢ়ি যাওঁ বাই বাই গাইছ সকলোকে লগ পাম মোৰ অন্য এটা ভিডিঅ'ত